নমস্কাৰ চাই আছে ই নিউজ এনিয়াৰ ষ্টুডিঅ'ত মইনো লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে সৰব হোৱা দেখিবলৈ পোৱা গৈছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলক আৰু আজি দিনটোতে ৰাজপথলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু মূল্য বৃদ্ধি ৰোধৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৰাজপথৰ মাজত আৰু সমালোচনা কৰিছে মুখ্যমন্ত্ৰীক সমালোচনা কৰিছে যোগান মন্ত্ৰীক জনাই আছে মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰটো প্ৰতিবাদেৰে উত্তাল কৰিছে শিৱসাগৰৰ পৰিৱেশ আজি দিনটোত মূল্য বৃদ্ধি ৰোধৰ বাবে মাত মাতিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মূল্য বৃদ্ধিৰ বিৰুদ্ধে গৰজি উঠিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আৰু শিৱসাগৰ নগৰত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ সংগঠনটোৰ দলমুখ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক সমালোচনা কৰে এই দলটোৱে মুখ্যমন্ত্ৰী তথা যোগান মন্ত্ৰীৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে আৰু মূল্য বৃদ্ধি ৰোধৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মুখ্যমন্ত্ৰী যোগান মন্ত্ৰীক সমালোচনা মুখ্যমন্ত্ৰীক মূল্য বৃদ্ধি ৰোধৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে মুখ্যমন্ত্ৰীক সমালোচনা কৰিছে লগতে সমালোচনা কৰিছে যোগান মন্ত্ৰীক অতি সোনকালে মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে দাবী উত্থাপন কৰিছে দলটোৱে আৰু আজি দিনটোত এনেদৰে প্ৰতিবাদেৰে উত্তাল কৰি তুলিছে শিৱসাগৰৰ পৰিৱেশ আৰু মূল্য বৃদ্ধিৰ বিৰুদ্ধে গৰজি উঠিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি পেট্ৰল ডিজেলকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে মঙলবাৰে শিৱসাগৰ নগৰত এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ছাত্ৰ মুক্তি শিৱসাগৰ জিলা সমিতিৰ বহু সংখ্যক কৰ্মী তথা বিষয়ববীয়াই শিৱসাগৰ দলমুখ চাৰিআলিত সাব্যস্ত কৰে প্ৰতিবাদ আৰু প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক সমালোচনা কৰাত মুখৰ হৈ পৰে ছাত্ৰ মুক্তিৰ সদস্যসকলে হাতে হাতে প্লে কাৰ্ড লৈ যোগান বিভাগ হাই হাই মূল্য বৃদ্ধি ৰোধ কৰক পেট্ৰলিয়াম মন্ত্ৰীৰ কাম নাই আদি শ্লোগান দি উত্তাল কৰে পৰিৱেশ লগতে ইন্ধনজান সামগ্ৰীসমূহৰ লগতে নিত্য ব্যৱহৃত সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি ৰোধ কৰিবলৈ দাবী জনাইছে এই সংগঠনটোৱে আমি জনাই আছো গুৰুত্বপূৰ্ণ খবৰটো কিয়নো আজি দিনটোতে এনেদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে আৰু মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে এনেদৰে কাৰ্যসূচী গ্ৰহণ কৰিছে মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে দাবী উত্থাপন কৰিছে চৰকাৰক সমালোচনা কৰিছে মুখ্যমন্ত্ৰীক সমালোচনা কৰিছে যোগান বিভাগক আৰু অতি সোনকালে মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে দাবী উত্থাপন কৰিছে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে দাবী উত্থাপন কৰিছে আৰু এনেদৰে হাতে হাতে প্লে কাৰ্ড লৈ ৰাজপথলৈ ওলাই আহিছে সদস্যসকলে ৰাজপথলৈ ওলাই আহিছে আৰু এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু আজি দিনটোতে এনেদৰে মূল্য বৃদ্ধি ৰোধৰ বাবে শিৱসাগৰৰ ছাত্ৰ মুক্তি মানৱ শৃংখলেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এনেদৰে মূল্য বৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰ ছাত্ৰ মুক্তি মানৱ শৃংখলেৰে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে পেট্ৰল ডিজেলকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে মঙলবাৰে শিৱসাগৰ নগৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আমাৰ লগত আছে তেওঁলোকৰ ভাষ্য আমি ই নিউজ এনি দৰ্শকক দেখুৱাব বিচাৰিছো আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ অসম জুৰি আজি আমি মূল্য বৃদ্ধিৰ বিৰুদ্ধে মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত আমি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কথাটো আচলতে অসম চৰকাৰখনক জনাব খুজিছোঁ যে যোগান মন্ত্ৰীজনৰ অসম চৰকাৰখনে যিটো সময়ত আচলতে অসমত ইতিহাস হ'ব লাগিছিলে আমাৰ
ঘৰুৱা উৎপাদন ইমান বৃদ্ধি হ'ল। ইতিহাস হ'ব লাগিছিলে আমাৰ ইমান মানুহে এইবাৰ চাকৰিত নিয়োজিত হ'ল, কিন্তু ইতিহাস হৈছে অসমত কিডনী বিকি মানুহে আত্মহত্যা কৰিবলগীয়া হৈছে। এয়া হৈছে অসম, এয়া হৈছে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ব্যৰ্থ মুখ্যমন্ত্ৰী দিনৰ অসম। এই অসমখনত মানুহে আত্মহত্যা কৰিবলগীয়া হৈছে, আৰু এই অসমখনত মানুহে যেতিয়া যোগানৰ গোটেই মূল্যবৃদ্ধিক মানুহক জুৰুলা কৰি পেলাইছে। ক'ভিড মহামাৰীৰ কাৰণে মানুহে খাবলৈ নোপোৱা হৈছে, আৰু সেই সময়ত আপোনালোকে দেখিবলৈ পাব যে আপোনাৰ আমাৰ যোগান বিভাগৰ মন্ত্ৰী কি আছিলে আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াই ফেচবুকত তেওঁ দৌৰি থকা ফটো দিয়ে। তেওঁ কোনো ধৰণৰ চিন্তা নাই, তেওঁ কোনো ধৰণৰ ভাৱনা নাই অসমীয়া জাতিটো কেনেকৈ জীয়াই থাকিব, কিদৰে খাদ্য সংকট হৈ গৈছে। আপোনালোকে দেখিব সেয়া ইন্ধনৰে হওক, সেয়া ৰন্ধন গেছৰে হওক, সেয়া সকলো পেট্ৰলজাত খাদ্য সামগ্ৰী হওক জুৰুলা কৰি পেলাইছে, আৰু এই জুৰুলা ব্যৱস্থাক লৈ তেওঁলোকে কোনো ধৰণৰ চিন্তা চৰ্চা কৰা নাই। আমি আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে শিৱসাগৰ জিলাৰ পৰা দাবী কৰিছোঁ যে অতি শীঘ্ৰেই মূল্যবৃদ্ধি কিদৰে নিয়ন্ত্ৰণ হ'ব তাৰ ওপৰত বিধানসভাত তেওঁলোকে বিশেষ অধিৱেশন কৰিব লাগে। বিশেষ অধিৱেশনত বিৰোধী দল সংগঠনৰ সকলো মানুহৰ মতামত লৈ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিব লাগে। অন্যথা আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জনতাক লগত লৈ কিদৰে প্ৰতিৰোধ সংগ্ৰাম কৰি উঠিম, তেওঁলোকে কিন্তু অসমত চৰকাৰ চলাই থাকিবলৈ দিগদাৰ হ'ব। এই কথাটো আজি স্পষ্ট ৰূপত কৈ দিয়া হৈছে। মুক্তি সংগ্ৰাম সমিতিয়ে আজি সমগ্ৰ অসম জুৰি জিলাই জিলাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত। আমি আজি শিৱসাগৰতে দলমুখ চাৰিআলিত আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। এইটো আচল কথাটো হ'ল যে আচলতে এইখন চৰকাৰৰ দিনত ইমানেই মূল্যবৃদ্ধি হৈছে যে দুখীয়া মানুহৰ মূৰত মাধমাৰ পৰিছে। আমি এটা কথা ক'ব লাগিব, যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ কোনো কাম নাই বুলি আমি কৈছোঁ, আৰু লগতে পেট্ৰলিয়াম মন্ত্ৰী তেখেতৰো কাম নাই। যিহেতু পেট্ৰলজাত সামগ্ৰী আজি পেট্ৰলে গৈ 100 চুলেগে, মিঠাতেলে গৈ 200 চুলেগে, প্ৰতিটো বস্তুৰে অত্যাধিক যি দাম বাঢ়িছে। আচলতে বিজেপি চৰকাৰখনে নিৰ্বাচনৰ সময়ত যিমান পইচা খৰচ কৰিলে পুঁজিপতি বনিয়াবিলাকৰ পৰা তেওঁলোকে পইচা লৈছিলে, আৰু সেই পইচা এতিয়া কেৱল মাত্ৰ নিৰ্বাচনত লোৱা পইচাখিনি ঘূৰাই দিবৰ বাবে এটা মূল্যবৃদ্ধি বঢ়াইছে। বনিয়াৰ স্বাৰ্থত তেওঁলোকে কাম কৰিছে। আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বকো সকীয়াই দিছোঁ, আপোনালোকে কিন্তু যি নিবনুৱাৰ মূৰত মাধ মাৰিছে, এয়া অতি সোনকালে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰক, অন্যথা কিন্তু এয়া আৰম্ভণিয়ে হৈছে। আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য আমাক নকৰাব। ইয়াৰ লগে লগে মই বিদায় লৈছোঁ। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব ই নিউজ এডি, দ্য আই অফ নৰ্থ ইষ্ট।